অ' দা কি কৰিছে? এইয়া ক কি পূজা কাপোৰ চাপোৰ নলয় নেকি? পূজা পালেহি কিয়? আমিয়ে যদি চব লৈ লওঁ পূজা কি পিন্ধিব? কিয়? পূজা কাপোৰ নহয় জানো? আমি যদি লৈ লওঁ তাই কাপোৰ তাই কেনেকৈ পিন্ধিব? এই কি কথা? আমি যদি লৈ লওঁ তাই কাপোৰ তাই কেনেকৈ পিন্ধিব? এই কি কথা? অ' দা অ' আপোনাক কুৱেশ্যন এটা সুধোঁ। সোধ। কওকচোন অসমীয়া আৰু ইংৰাজীৰ মাজত পাৰ্থক্য কি? অসমীয়া আৰু ইংৰাজীৰ মাজত পাৰ্থক্য অঁ পাৰ্থক্যহে শুন তেতিয়াহ'লে। কওক। অসমীয়াই মদ খালে ইংৰাজী ক'ব পাৰে, কিন্তু ইংৰাজে কেতিয়াও মদ খোৱাৰ পিছত অসমীয়া ক'ব নোৱাৰে। অ' দা কালি বোলে মন্দিৰলৈ গৈছিলে? অঁ গৈছিলোঁ। নকবি কিয়? লছে হ'ল মোৰ গৈ। কি হ'ল? মন্দিৰ গৈছিলোঁ বোলো ভগৱানৰ ওচৰত মূৰটো দুৱাই আহোঁ, উম, ভাগ্যকণ যাতে সলনি হয়। কিবা লছে হ'লগৈ মোৰ। কেনেকৈ? ঘূৰি আহি পাওঁ চেণ্ডেলযোৰে সলনি হৈ গ'ল মাত। 150 টকা দি লৈছিলোঁ জানো নাযাওঁ মই মন্দিৰ